দালাল হাইকোর্টৰ একমাত্ৰ উকিল যিগৰাকীৰ নাম হৈছে rawfee এইগৰাকী ব্যক্তি সো গাইজ কেলে সম্পূৰ্ণকৈ চাব তেতিয়াহে বুজি পাব সো গাইজ দালালি কৰিতো কৰতে হেৰাই যোৱা এইগৰাকী উকিলৰ বিষয়ে আজি আমি আলোচনা কৰিম সো লেটস ষ্টাৰ্ট আৱাৰ টুডেজ ভিডিঅ চাইলক প্ৰথমতে কি কৈছে আজিৰ অসমৰ মুছলমান সমাজে মুস্তাফা কামাল আজহাৰি ডাঙৰীয়াক একসেপ্ট নকৰি সাপোৰ্ট নকৰি তেনেকুৱা খেন্টাৰ ৰাকিব শৰ্টফান প্ৰেগনেন্ট দিমাগৱালা মানুহৰ দৰে ইমান দিন বুজি পাইছিলো ভাই দালালি কৰোঁতে তই এনেকে পৰ্যায় বুজি গলি ভাই তই ইমান নেজানো ভাই এজন মোটা মানুহ বা এজন ল'ৰা মানুহে কেতিয়াও প্ৰেগনেন্ট হ'ব নোৱাৰে আৰু মানুহৰ দিমাগত কেতিয়াও প্ৰেগনেন্ট নহয় ভাই প্ৰথমে নিজেটো চা তাৰপিছত আনটো চাবি ভাই নাম বলে তাৰ ৰাকিব শৰ্টফান আসলতে এইজন কিন্তু খেন্টা মানে নাপিত ই বলে আকৌ অক্সফোর্ডৰ পৰা ডক্টৰেট ডিগ্ৰী পাস কৰি আহিল কেলা ভিউছৰ কাৰণে ফেসবুকত আহি জি টি বকি আছো সো গাইজ যি কি নহওক আমি ইমান দিন গম পাইছিলোঁ অক্সফোর্ডৰ পৰা পঢ়ি অহা মানুহবোৰ ডাঙৰ মানুহ হয় বা ভাল ভাল চাকৰি কৰে ভাল ভাল ইউনিভাৰ্চিটিত তেখেতসকলে প্ৰফেচাৰ হয় বা হয় প্ৰথমবাৰ বুজি পালোঁ যে অক্সফোর্ডত পঢ়ি অহা মানুহ এজন নাপিত হয় বোলে সো গাইজ চাক সি ভিউজৰ কাৰণে কাম কৰিছে তই কি কৰিছ ভাই তই নিজেতো চা প্ৰথমে তাৰপিছত আনক ক ভাই তই যে ইমান বেয়াকে গালি দিছ মুস্তাফা কামাল আজহাৰিক কোনো যুক্তি আছে তাৰ মানে কি বুজাব খুজিছে আপোনালোকে শুনিলে সো আপোনালোকে নিজে বিচাৰ কৰক বেয়া কোনে কৈছে সো প্ৰথম কথা হ'ল হি ভাই বেয়াকে কৈছে তই কি কৈছ ভাই সেইটো তই নিজৰ মনত প্ৰথমতে ভাবি ল এণ্ড হি বেয়াকে কৈছে তই কি কৈছ আৰু তই কি ক'লি হি ভিউজৰ কাৰণে কাম কৰিছে ভাই ইউটিউবৰ সকলোৱে ভিউজৰ কাৰণে কাম কৰে তই নিজে কি কৰিছ ভাই তই নিজৰ ভিউজৰ কাৰণে কাম কৰিছ সো গাইজ নিজৰ দুখটো প্ৰথমে বিচাৰ তাৰপিছত আনৰ দুখটো বিচাৰিবি সো মানে এইবোৰে তো মোল্লা যি কি নহওক গাইজ ইমান দিন মই ভাবিছিলোঁ ইছলামিক লাইনত বা মাদ্ৰাছাত পঢ়িলে মানুহে মোল্লা হয় বা মুফতি হয় প্ৰথমবাৰ শুনিলোঁ যে ইউটিউব কৰিলে বা ৰাকিবৰ নিচিনা এজন মানুহ বা ৰাকিব শৰ্টফানৰ যিগৰাকী সেইগৰাকী বোলে মোল্লা ইউটিউব কৰিলে মোল্লা হয় মুছলমান সমাজৰ জ্ঞানী ব্যক্তিসকলে তেনেকুৱা সন্মানীয় কামাল আজহাৰিক আদৰণি জনাব লাগে অসমৰ ৰাইজ ইমানো পাগল নহয় যে তোৰ কথাত মানুহে ভুল যাব বা অসমৰ মানুহ ইমানো বুৰ্বক নহয় ইমানো মূৰ্খ নহয় যে তোৰ বুজালেহে মানুহে বুজি পাব চ' তই নিজৰটো চা আনৰটো চাব নালাগে অসমৰ ৰাইজে বুজি পায় কাক আদৰিব লাগে বা কাক আদৰিব নালাগে চ' গাইজ আপোনালোকে ভালকে বিবেক কামাল আজহাৰিয়ে আমাৰ অসমৰ পথভ্ৰষ্ট মুছলমান সমাজক পথভ্ৰষ্টৰ পৰা অন্ধকাৰৰ পৰা পোহৰলৈ আনিবলৈ চেষ্টা কৰি আছে অন্ধবিশ্বাসবোৰক মুচিবৰ চেষ্টা কৰি আছে কি কলি পথগ্ৰস্ত যাক অন্ধবিশ্বাসৰ কথা কৈছ ভাই পথগ্ৰস্ত মানুহক কি আনিছে এনেকৈ ভাল কাম কৰক না কি এইবোৰ কথা হিজাব পিন্ধাৰ কথা কৈছে হিজাব পিন্ধিব নালাগে পিকনিক বনাব লাগে 31st নাইট বনাব লাগে 1 জানুৱাৰী বনাব লাগে ইছলামৰ ক'ত লিখা আছে বে তো দেখা কোনখন ইছলামৰ কিতাপত লিখা আছে কোনখন হাদিছ কুৰাণত লিখা আছে আমাকো লাগে ভাই আমিও চাম সো উল্টা পুল্টা কথা নকবি মাইণ্ড ইয়ৰ লেংগুৱেজ অ'কে ৰিমেম্বাৰ মুস্তাফা কামাল আজহাৰি ডাঙৰীয়াৰ যিমান কেইটা ভিডিঅ' মই চাইছো এটা মিষ্টেক কৰা নাই এটা ৰং কৰিও কথা কোৱা নাই কি কলি ভাই কি কলি তই একো বেয়া কথা বা তই শুনা নাই কি কলি আকৌ ক প্ৰথমে চকুৰ পৰা পৰ্দাটো আঁতৰা আৰু এই যে দালাল নামৰ চশমাটো তই পিন্ধি আছ এই চশমাটো আঁতৰাই পেলাই দে তেতিয়া তই দেখি পাবি বা শুনি পাবি ভালকে আজহাৰিয়ে কি কৈছে কি নাই কোৱা নামৰ পিছত আজহাৰি লগাই দিলে কোনোবাই আজহাৰি হৈ নাযায় চ' প্ৰথমতে ভালকে চকু হাত কাণ ভালকে ধুই ল তাৰপিছত সকলোবোৰ বুজি পাবি ঠিক আছে এণ্টাৰ চিষ্টেম নচলিব তেনেকুৱা এজন সন্মানীয় ব্যক্তিক ডাঙৰীয়াক এনেদৰে গালি নিদিবা আৰু যি গালি দিছ ভিডিঅ'ত অতি সোনকালে চৰি নামক এটা ভিডিঅ' বনাই আপলোড কৰা অন্যথা ভেজাল হৈ যাব কেলা চৰি লাগে ভাই চৰি কাক কয় তই জাননে ভালকে চৰি কাক ক'ব লাগে এনেকৈ কাম কৰিব ক সমাজৰ কাৰণে ভাল কাম কৰিব ক আমি সকলোৱে সন্মান কৰিম সকলোৱে শ্ৰদ্ধা কৰিম সকলোৱে চৰি ক'ম বাট যেনেকৈ কাম কৰিব তেনেকুৱা গালি পাব আৰু প্ৰথমতে তই কৈছ গালি দিয়া বন্ধ কৰিবলৈ আমি গালি দিয়া বন্ধ কৰিম প্ৰথমতে তাৰ নিজৰ ভিডিঅ'ৰ কমেণ্ট বক্স চাব ক তেতিয়া তই নিজে চা তেতিয়া সেইবোৰক শিকা সেইবোৰক চৰি ক'ব ক তেতিয়া আমি চৰি ক'ম আৰু ৰাকিবে যদি মোৰ ভিডিঅ' চাই আছে তেনেহ'লে ৰাকিব মই কৈছোঁ চৰি ৰাকিবক ক'বনে নকয় নাজানো কিন্তু আমি নকওঁ তেনেকুৱা কাম কৰিলেহে আমি চৰি ক'ম আমি সন্মান জনাম আমি আদৰ জনাম আমি তেখেতক মৰম কৰিম চ' আৰু তই কি ভেজাল কৰি থাক আমাক ঘণ্টাও একো ডাল কৰিব নোৱাৰ চ' মাইণ্ড ইয়ৰ লেংগুৱেজ চ' গাইজ ইমানেই আজিলৈকে ভিডিঅ' ভাল লাগিলে নিশ্চয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ